Hello guys, welcome back to my YouTube channel GST Assam Vlog. So guys, আজি আছে কি পূজা কই দি একবার মই মানুহ ঘৰছে ইয়াত ঘৰছে আজি পূজা তো কি আছে কই দি অলমান সৰক পূজা গাইস। তো আজি আমি ফাইনালি সৰক পূজা আমি যাই আছো ঘুৰিবৰ কাৰণে সৰক পূজাৰ আৰু আমি আছো কত চাইলক ইটো হল খৰাইঘাট ব্ৰিজ আৰু আমি দিগি নামি কেনে আমি যাই আছো আমিনগাঁও দি খস্কাৰি সৰক পূজা চাবলৈ। তো গাইস এইটো চাওক আমি দিগি নামি যাম এতিয়া। তো গাইস সৰস্বতী পূজাত যাই কেনেবা লাগে সৰস্বতী পূজা বলে সরি সরক পূজা। সো আমি এটা নামি যায়ে আছো তো বলক ডাইরেক্ট পূজাত ডাইরেক্ট ফাইনালি যাম। গাইছ তো চাওক না বহুত মানুহ আছে কি ক'ব মানে গাইছ একদম এফালে সব চাৰু চাইডে মানুহ গাইছ কি ক'ব পুৰা চাই লওক একদম সব চাইডে মানুহ গাইছ। গাইছ এই মানুহটোৰ পিঠিটো চাওকচোন কেনেকুৱা একদম পুৰা একদম বৰখিনি বিন্ধাই থৈ দিছে একদম ই দুখ পাইছে না পোৱা নাই গাইছ চাই লওকচোন একদম পুৰা একদম কেনেকৈ বিন্ধাই থৈ দিছে একদম। আৰু গাইছ মোৰ মানে অলপমান মাতটো মাইক নাই না চ' এনেকুৱা হৈ আছে একো নহয় তথাপি প্ৰব্লেম নাই তথাপি মই মানুহৰ মাজত ভিডিঅ'ত মই বনাই আছোঁ ভিডিঅ' চ' আপোনালোকে ক'ব ইয়াত জিলাপি বুন্দিয়া ভুজিয়া চব আছে কোনোবা যদি খাই ক'ব কমেণ্টত কৰি কেনে চাওক পুৰা। আৰু জাগাৰ নামটো কৈ দি গাইছ এইখন হ'ল জাগাটোৰ নাম হ'ল মেৰিপাৰা। চ' আমিনগাঁৱৰ ভিতৰেদি আহি কিনে IITৰ কাষতে আছে মেৰিপাৰা। চ' গাইছ এতিয়া বহুত মানুহ হৈ গ'ল চ' ইয়াতে চাওক কোনোবা যদি কিবা খাই ক'ব কমেণ্ট কৰি কিনে এই চাওক পুৰা একদম মানে কি দুৰ্গা পূজা ফিলিং আহি আছে গাইছ কি ক'ব বৰষুণো দিব এতিয়া লাহে কৰি একটু বৰষুণ পৰি আছে।
গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ ঘণ্টা বটনটো দাবাই দিব গাইজ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ তো আজিলৈ ভিডিঅ'টো বাই বাই নেক্সট ভিডিঅ' নেক্সট বাই বাই